মহাত্মা গান্ধী চুলি কোন পিনে উৰিছিলে পৰে বতত ধুঁৱলি ঐ এভৰিৱান মৌচুমী বাৰা নদী ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এয়া আমাৰ লগত আছে ভাইৰেল ককা আৰু ভাইৰেল ককাই যিহেতুকে ককা মাতিবলৈ হাক দিছে, আজিৰ পৰা ষ্টাৰ্ট কৰিছো বৰ্তা বুলি। আৰু আমাৰ বাজনীয়ে জনা নাই, সেইটো কাৰণে বাকো কৈ দিছো, কেমেৰা বেকত থকা বাজনী বা ককা আজিৰ পৰা ককা নহয় কিন্তু দেই, বৰ্তাহে। হয় নে ককা? মই আকৌ ককা বুলি মাতিম দেই। বৰ্তা ইমান ডেকা ককা কেনেকে হ'ব পাৰে ককা? মই কিন্তু ককা বুলিয়ে মাতিম দেই। ই মোক ককা বুলি মাতি ভাল লাগে, নহ'ব? ককা আপোনাৰ মূৰত কেলে চুলি নাই? চুলি নাই, আপোনাৰ চুলিয়ে নাই। গান্ধী চুলি কোন পিনে উৰিছিলে? মহাত্মা গান্ধীৰ চুলিয়ে নাই, ককা উৰিব। সেইকাৰণে গোবিন্দ হাজৰিকাৰ চুলি নাই। হুঁচৰি মাৰিলে নাই? হুঁচৰি মা মই হুঁচৰি গাব নোৱাৰিলো। কিয় নোৱাৰিলো? বিহুৰ আগমুহূৰ্তত শুকুৰবাৰে উৰুকা, শনিবাৰে গৰু বিহু। উৰুকাৰ দিনা শুকুৰবাৰৰ দিনা মোৰ নিগমত এই বাইক এক্সিডেণ্ট, তাৰ পৰা মোৰ বিহু কিনি গ'ল মই ক'ব নোৱাৰো। আৰু চিৰা পিঠা দৈ গাখীৰ, চিৰা পিঠা তেল দিয়া পিঠা, হেঁচা পিঠা, বৰা চাউল এইবোৰ একো খাব নোৱাৰা হৈ গ'ল। একো নোৱাৰিলো। আৰু হুঁচৰি প্ৰগ্ৰেম আছিলে মোৰ বহুত, ঢেৰ হুঁচৰি প্ৰগ্ৰেম। গান গাব জানে নাই? গান 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 গাওঁ। গাওকচোন। তুমি এতিয়া কি শুনিবলৈ মন কৰা? বিহু চিহু ভাল গান এটা গাওক। বিহু নাম শুনা নাই নে আন কিবা শুনা? বিহু নাম। আচ্ছা ঠিক আছে, বিহু শুনিবা ন? শুনা। ছটাই পৰে বতত, বিহু দেই। ছটাই পৰে বতত ধুঁৱলি ঐ কুঁৱলি, ছটাই পৰে বতত ধুঁৱলি ঐ কুঁৱলি, কোনে ভাতে ৰাণী খায়। মাউনো নাই মাউৰুলা, তিৰিনো নাই বৰলা, হাতী ধৰিবলৈ যায়। ছটাই পৰে বতত ধুঁৱলি ঐ কুঁৱলি, কোনে ভাতে ৰাণী খায়, কোনে ভাতে ৰাণী খায়। মাৰো নাই মাউৰা, তিৰিনো নাই বৰলা, হাতী ধৰিবলৈ যায়। একদম ককাৰ লগত মিলি গৈছে কিন্তু গানটো। আৰু এটা গাওক। মজা গাইছে ককাই। এইটো বিহু নে? বিহু 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 গাওক। আৰু এটা গাওক। এইটো এই ফাংচনত গাই গায়ক বিলাকে দেই, ফাংচনত গায়ক বিলাকে গায় এইটো বিহু। ৰেলৰ আলি দুবৰি বনে ঐ লাহৰি, ৰেলৰ আলি দুবৰি বন, হাৰক মাটি কৰি তেজক পানী কৰি, কালৈনো ঘটিলো ধন। মোৰ চেনাই ধন কালৈনো ঘটিলো ধন, ৰেলৰ আলি দুবৰি বনে ঐ লাহৰি, ৰেলৰ আলি দুবৰি বন, হাৰক মাটি কৰি তেজক পানী কৰি, কালৈ ঐ ঘটিলো ধন, কালৈ ঐ ঘটিলো ধন। একদম মজা হৈছে। কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপোনালোকে কমেণ্ট বেছিকে কৰে, ককাই হেনো আৰু গাব গান। আকৌ ককা? বৰ্তা ককা বুলি ক'লে বেয়া পায়। এতিয়া মোৰ হ'ল অভ্যাস আহি যায়, উপায় নাই আৰু তেওঁ বৰ্তা বুলি কৈছো। আৰু বৰ্তাই যদি আৰু আপোনালোকে যদি ভাল পায় গান, বৰ্তাই গাব। আৰু ষ্টেজ প্ৰগ্ৰেম কৰিব নে নকৰে? কৰিম। ষ্টেজ প্ৰগ্ৰেম কৰিব। ষ্টেজ চলোৱা মানুহ। আৰে এতিয়াহে বহি গৈছো। ষ্টেজ চলোৱা মানুহ। হ'ব দিয়ক। আৰু ইমানতে ভিডিঅ'টো সমাপ্তি কৰোঁ বুলি ভাবিছোঁ। যদি ভাইৰেল ককা ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। মই তেনেকুৱা ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। আজিলৈ আহিছোঁ, বাই বাই সকলোকে।